PM মোদীৰ নামটো ইপষ্টিন ফাইলৰ লগত জড়িত আছে। কিন্তু আচলতে ইপষ্টিন ফাইলনো কি? যিটো ফাইলৰ নাম শুনিলে ডাঙৰ লিডাৰ সকলৰো মুখ বন্ধ হৈ যায়, সেই ফাইলটোত কেনেকৈ আমাৰ অনাবল প্ৰাইম মিনিষ্টাৰৰ নামটো সোমালে? ইপষ্টিন ফাইলত কেনেকৈ মোদীজীৰ নামটো সোমালে? এই ষ্টৰিটো শুনিলে আপুনিও অবাক হৈ পৰিব। ইপষ্টিন ফাইল এটা নৰ্মেল ডকুমেণ্ট নহয়। এইটো এটা আইলেণ্ডৰ ইতিহাস, য'ত ডাঙৰ লিডাৰসকলক মনোৰঞ্জন দিয়াৰ কাৰণে এই সৰু ছোৱালীবিলাকক ৰখা হৈছিলে। মনোৰঞ্জনৰ কথা কওঁতে আপোনালোকে নিশ্চয় গম পাইছে মই কোনটো মনোৰঞ্জনৰ কথা কৈ আছো। আৰু আমাৰ ইয়াৰ পলিটিকেল পাৰ্টিয়ে এই বিষয়টো ডিনাই কৰিলে। এই কণ্ট্ৰভাৰ্চিটো আৰম্ভ হৈছিল 30 জানুৱাৰী 2026, য'ত USA ডিপাৰ্টমেণ্ট অফ জাষ্টিছত 3.5 মিলিয়ন পেজেছ ছেকেণ্ড পাৰ্টটো ৰিলিজ কৰিছিল। তাত নিউ ডকুমেণ্টৰ 9 জুলাই 2017 চনৰ এটা ইমেইল পোৱা গৈছিল। আৰু এই ইমেইলটো তেতিয়াৰ আছিলে যেতিয়া PM মোদী ইজৰাইলত ভিজিট কৰিবলৈ গৈছিল। PM মোদী ইজৰাইলত ভিজিট কৰাৰ একমাত্ৰ হিডেন মটিভটো আছিলে ডনাল্ড ট্ৰাম্পক ইমপ্ৰেছ কৰাটো। কথাটো হৈছে এইবিলাকৰ এতিয়ালৈকে কোনো প্ৰমাণ পোৱা নাই, আৰু যদি প্ৰমাণ পোৱা যায় তেতিয়াহ'লে এই বিষয়টো সঁচাকৈয়ে আচৰিত লাগিব।